আজি আমি কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সমূহ সদস্যবিলাক আমি কোকৰাঝাৰ প্ৰেছ ক্লাবত আহিছোঁ এটা প্ৰতিবাদ জনাবলৈ। এই প্ৰতিবাদটো হৈছে আমাৰ এজন অসমৰ প্ৰতিষ্ঠিত আৰু ছিনিয়ৰ জাৰ্ণালিষ্ট দীপংকৰ মেধি, তাই এজন আয়ুক্ত নগাঁৱৰ, মানে ইমান উচ্চপদস্থ এজন মানুহ, আমি এডুকেটেড বুলি কওঁ, তাৰ দ্বাৰা এনেকৈ এটা মানে গৰ্হিত কাম হৈছে যে তাক ফিজিকেলি এছল্ট কৰা হৈছে। এইটো কেতিয়াও মানে সভ্য সমাজত আমি মানি ল'ব নোৱাৰোঁ। তো আমি এইকাৰণে আজি কোকৰাঝাৰ সমগ্ৰ অসমৰ লগত আমি কোকৰাঝাৰ প্ৰেছ ক্লাবতো আমি চবে আহি আমি এইটো তীব্ৰ প্ৰতিবাদ জনাইছোঁ ক'লা বেজ পৰিধান কৰি। আৰু আগতে যাতে এনেকুৱা গৰিষ্ঠ কাম নহয় তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু উচিত তদন্তও হ'ব লাগে। কাৰণ প্ৰশাসনিক বিষয়া এজনক যদি কোশ্চেন সোধোতে তাক যদি এনেকুৱা ফিজিকেল এছাল্ট কৰে এজন সাংবাদিক, তথাপি জ্যেষ্ঠ সাংবাদিকে, আৰু তেনেহ'লে কমন মানুহৰ প্ৰতি তাৰ কি ব্যৱহাৰ বা কি আচৰণ হ'ব, এইটো আজি সমগ্ৰ অসমত এইটো এটা কোশ্চেন উঠিছে। গতিকে আজি আগত যদি বোলে এনেকুৱা নহয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু সংবাদ কৰ্মীৰ লগত সদায় জিলা প্ৰশাসনৰ লগত এটা কৰ্ডিয়েল এটা ৰিলেশ্যন থাকে, সেইটো যাতে মেইনটেইন কৰে, সেইটোৱে আমি অনুৰোধ জনাইছোঁ। প্ৰথমতে মই যি নগৰ জিলা আয়ুক্তগৰাকীয়ে এগৰাকী সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰিলেই সেই কাৰ্যক মই গৰিহণা দিছোঁ। আৰু ৰাজ্যজুৰি এই প্ৰতিবাদ অব্যাহত আছে, কোকৰাঝাৰ প্ৰেছ ক্লাবেও তাক সহযোগ কৰিছে। গতিকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ভৱিষ্যতে যাতে সাংবাদিক তথা সংবাদ মাধ্যমৰ ওপৰত এনেধৰণৰ কাৰ্যকলাপ সংঘটিত নহয়, জিলা প্ৰশাসনৰ মুৰব্বীয়ে হওক বা আন বিভাগৰ মুৰব্বীয়ে হওক যাতে সংবাদ মাধ্যমৰ লগত এটা সুসম্পৰ্ক বজাই ৰক্ষা কৰে। আৰু যিগৰাকী সাংবাদিক অপদস্থ হৈছে সেই সাংবাদিকগৰাকীৰ ন্যায়ৰ বাবে যাতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত মই দাবী জনাইছোঁ। सानाय सुनाय बेरामनि जेंनायाव गोग्लैना थानायफोरनि थाखाय गोजोनथाव खौरां। गावनि देहानि सानाय सुनायखौ लानानै दुखुआव थानो गोनां गैला। जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौनि गोनांथि गैया। नंगौ, चिरां जिल्लानि बेंटल गेट चापागुरियाव थानाय एसआइ निउर'थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे सेन्टाराव सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बायदि रोखोमनि बेरामखौ फाहामथाय होनाय जायो। बे एसआइ निउर'थेरापि सेन्टाराव बेरामिया थानानै फाहामथाय लानो हानायनिबो सुबिदा दङ। नोंथाङा एसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे जानबुं नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।